थारैनो आथिखालनि बिटिआर सरकारा बिटिआर हालामनि जौगानायनि थाखाय हाबा मावमारदोंना? बर' हारिनि गिबि मुंख्लं सुजित नार्जारिखौ मान होनानै बिटिआर सरकारा हाबा मावमारदोंना? बर' हारिनि गिबि मुंख्लं सुजित नार्जारि आरो बड'लेण्ड सोमावसारनायाव मुंख्लं जानाय बिथांमोनखौ मान होनानै बिटिआर सरकार आरो थांनाय 17 बोसोर सरकार सालायनाय बेरेखा दोलोआ मा हाबा मावदों बेयो राजखान्थि बिथिङाव गोबां सोंथि जानानै फैयो। नंगौ, थांनाय 17 बोसोराव बेरेखा दोलोआ बिटिआर हालामनि जौगानायनि थाखाय आरो बर' हारिनि थाखाय मुंख्लं जालांनाय बिथांमोननि थाखाय मा हाबा मावदों आरो आथिखालनि प्रमद बर' दैदेननाय बिटिआर सरकारा बिटिआर हालामनि जौगानायनि थाखाय आरो बर' हारिनि थाखाय मुंख्लं जालांनाय बिथांमोननि थाखाय मा हाबा मावदों बेफोरनि सायाव राजखान्थि बिथिङाव गोबां दान्थे बिदान्थे जानायखौ नोंथांमोना नुबोगासिनो दं। थारैनो बर' हारिनि गिबि मुंख्लं सुजित नार्जारिखौ मान होनानै बिटिआर सरकारा उदालगुरि जिल्लानि सिङाव थानाय रौता बियाबनि गेलाबिल ओनसोलाव मा हाबा मावदों आरो थांनाय 17 बोसोर सरकार सालायबोनायाव मा हाबा मावलांदों बेनि सायाव ओनसोलनि दैदेनगिरिफोरा मा फोरमायखो बेखौ नोंथांमोना जोंनि बड'लेण्ड बुब्लिनि गाहाय सामलायगिरि राजिब बसुमतारिनि जर'खा खौरांनि गेजेरजों मिथिना ला। थारैनो नंगौ, बे समाव आं दायो दंफायो उदालगुरि जिल्लानि सिङाव थानाय गेलाबिल होननाय मोनसे गामियाव, थामहिनबा बिटिआरनि 40 नं बिटिआर काउन्सिल बियाब, बे बिटिआर काउन्सिल बियाबनि रौता बियाबाव दंफैयो आरो बे रौता बियाबाव बे समाव गोबां माखासे दान्थे बिदान्थेनि गेजेरजों जौगायै बेखौ लानानै गोबां दान्थे बिदान्थे जायो आरो बे दान्थे बिदान्थेखौ लानानैनो माखासे जौगानाय थांनाय 17 बोसोराव मावफुंनाय आरो आथिखालनि दा 5 बोसोरनि प्रमद बर'नि मावफुंनाय बेखौ लानानै गोबां सावरायनायखौ नोंथांमोना नुबोगासिनो दं। दा बे बेलायावहा आथिखालनि प्रमद बर'नि दैदेननायाव थारैनो सुजित नार्जारिनि बेलायाव मा साननानै मा खामानि मावदों बेखौ लानानै नोंथांमोननि गेजेरजों मिथिनो थाखाय लाना फैदों। आसलते ক'বলৈ গ'লে কি, আচলতে যোৱা 17 বছৰত যিটো নেকি অৱহেলিত হৈ থাকিল এই অঞ্চলবিলাক, এই অঞ্চলৰ কামবিলাক খুব কম সময়ৰ ভিতৰত কাম কৰা টান যদিও ইতিমধ্যে প্ৰমোদ বড়োৰ নেতৃত্বত মাননীয় নীলোৎসৰ গিয়াৰীৰ প্ৰতিনিধিত্বত এই অঞ্চলবিলাকত আমি কিছু কাম কৰি থকা আমি দেখা পাইছোঁ। উদাহৰণস্বৰূপে আমাৰ প্ৰথম বড়ো শ্বহীদ সুজিত নাৰ্জাৰীৰ অডিটৰিয়াম হলটো আমি আপোনালোকে দেখা পাইছে যে খুব সুন্দৰ ধৰণে কাম আৰম্ভ হৈছে আৰু খুব কম দিনৰ ভিতৰত এই কাম শেষ হ'ব। আৰু লগতে আমি ক'বলৈ গ'লে এই বড়ো অঞ্চলত যোৱা 17 বছৰত যিটো নেকি ৰাইজে আশা কৰিছিল, বিভিন্ন ৰাইজে, সেই আশাটো আমি পূৰণ হোৱা দেখা নাপালোঁ। কিন্তু পৰৱৰ্তী সময়ত প্ৰমোদ বড়ো, মাননীয় ইউজি ব্ৰহ্ম আৰু মাননীয় গোবিন্দ বসুমতাৰীকে ধৰি গোটেই UPPL চৰকাৰে যি ধৰণে কাম কৰিবলৈ আৰম্ভ কৰিছে, যে দেখিছোঁ যে খুব ৰাইজৰ লগত সম্পূৰ্ণ সঘন যোগাযোগ ৰাখি কাম আৰম্ভ কৰিছে। আৰু আমি ভাবোঁ যে এই ধৰণে কাম কৰি থাকিলে আমাৰ এই অঞ্চলবিলাক খুব কম সময়ৰ ভিতৰত আমি স্বাভাৱিক অৱস্থালৈকে ঘূৰাই আনিব পাৰিম। এই মুহূৰ্তত হাগ্ৰামা মহিলাৰী অভিযোগ কৰি আছে যে এতিয়া প্ৰমোদ বড়োৱে অনলি এটা স্পীড ব্ৰেকাৰ বনাইছে বুলি কৈছে, আপুনি কি ক'ব ইয়াৰ? আচলতে তেখেতসকলৰ এই ধাৰণাবিলাক আহিব, কাৰণ কিয় আহিব যে তেখেতসকলে কোনো ধৰণৰ ভিজন লৈ পেলাই তেওঁলোকে কাম আৰম্ভ কৰা নাছিল। তেখেতসকলে কাম কৰিছিল ঠিকাদাৰৰ ওচৰত 100 টকা আহিছিলে, তাত 10 টকাৰ কাম হৈছিলে, 90 টকা খাইছিলে। এতিয়া যিহেতুকে এটা নিয়মত কাম কৰিব লগা হৈছে, যে কামবিলাক খুব নীতিগতভাৱে কৰিব লগা হৈছে, গতিকে স্পীড ব্ৰেকাৰটো দেখিছে যে মই এজন কৰ্মী হিচাপে মই কেতিয়াবা অনুভৱ কৰোঁ যে এনেকৈ দল কৰি থাকিলে আমি কি ক'ম, আমাৰ পেটেই নচলিব দেখোন, আমিও তেনেকুৱাকৈ ভাবোঁ। কিন্তু ৰাইজৰ কাম কৰিব গ'লে কেতিয়াবা আমি যিসকলে নেতৃত্ব লৈ আছোঁ তেখেতসকলে অলপ দুখ কষ্ট পোৱাটো স্বাভাৱিক। ৰৌতা সমষ্টিত ডক্টৰ নীলোৎসৰ গিয়াৰীৰ কাম কি বুলি ক'ব? ডক্টৰ নীলোৎসৰ গিয়াৰী যেতিয়াৰ পৰা আমাৰ এই অঞ্চলত প্ৰতিনিধি হিচাপে আহিলে, তেখেতসকলে যোৱা 17টা বছৰৰ ক'ত কেনেকুৱা ধৰণে এই অঞ্চলবিলাকত পিছ পৰি থাকিল, সেই পিছপৰা অঞ্চলবিলাক বিভিন্ন প্ৰতিনিধি, বিভিন্ন আপোনাৰ দল সংগঠন, বিভিন্ন গাঁৱৰ আপোনাৰ বুদ্ধিজীৱীক লগত লৈ এই বস্তুবিলাক তেওঁ চোৱা চিতা কৰিছে আৰু কাম কৰা কিছুমান আমি দেখিছোঁ, যথেষ্ট কাম আৰম্ভ কৰিছে। আৰু মই কৈছোঁৱেই যে যোৱা 17 বছৰত যি অৱহেলা, সেই অৱহেলাৰ কামখিনি বা 3টা বছৰত, আৰু আপোনালোকে দেখিছে যে আমাৰ UPPL চৰকাৰ
চৰকাৰখন গঠন হোৱাৰ পিছতেই ক'ভিডে পালে এবছৰ, তাৰপিছত বানপানী আৰু এই সময়বিলাকত বানপানী অৱস্থাত মই নিজেও ৰাইজৰ ওচৰত চাপিছিলোঁ। মই এজন সমাজকৰ্মী হিচাপে মই কৈছিলোঁ যে যোৱা বছৰবিলাকত যেনেকুৱা ধৰণৰ বানপানীৰ সময়ত জুপুৱাই পৰিব লাগিছিল, কিন্তু যোৱা মোৰ চনটো ঠিক মনত নাই, 21-22ত নেকি এটা খুব প্ৰবল বানপানী হৈছিল এই অঞ্চলত। আৰু তেতিয়া আমি একদম মানে অসম চৰকাৰ তথা BTC চৰকাৰে জুপিয়াই পৰি পেলাই একদম যুদ্ধকালীন প্ৰক্ৰিয়াৰে কাম কৰা কৰা দেখা পাইছিলোঁ আৰু ৰাইজ সন্তুষ্ট হৈছিল। শান্তিৰ পৰিৱেশৰ কথা কি ক'ব আপুনি? শান্তি আচলতে আপুনি এতিয়া আচল কথাটো সুধিছে যে এটা সময়ত আপোনাৰ এনেকুৱা এটা অৱস্থা আছিল যে 2008, 2012, 2014 যে মানুহে আজি আপুনি দেখিব শান্তিটো আপোনালোকে চাব বিচাৰে, আপোনালোকে যে পথাৰখন চাই যে আজি চাৰিওপিনে আপুনি পথাৰত দেখিব যে সেউজীয়া। ইয়াৰ কাৰণটো হৈছে মানুহে আগতে এনেকুৱা হৈছিল যে যোৱা 17 বছৰ এনেকুৱা হৈছিল আপোনাৰ মাহটোত 20 দিনেই বন্ধ, আজি বোলে অবড়োৰ বন্ধ, কালি বোলে বড়োসকলৰ বন্ধ, কালি বোলে অ'ত হত্যা, কালি বোলে ত'ত মৃত্যু ইত্যাদি ইত্যাদিৰ কাৰণে বন্ধ হৈছিলে। গতিকে এতিয়া যিহেতুকে মাননীয় UG ব্ৰহ্ম, মাননীয় প্ৰমোদ বড়ো, মাননীয় গোবিন্দ বড়ো ইত্যাদি গোটেই টীমটোৱে যিধৰণে ৰাইজৰ লগত আস্থা আৰু বিশ্বাসৰ লগত দল সংগঠনৰ লগত আলোচনা কৰি যি কাম আৰম্ভ কৰিছে, মই দেখিছোঁ যে এতিয়া যোৱা 21 চনৰ পৰা আজিলৈকে ক'তো তেনেকুৱা আপোনাৰ সাম্প্ৰদায়িক সংঘৰ্ষ, সাম্প্ৰদায়িক ডন খৰিয়াল আমি দেখা নাই। গতিকে শান্তিৰ পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে সমূহ ৰাইজে আচলতে প্ৰমোদ বড়ো চৰকাৰক ভূয়সী প্ৰশংসা কৰিছে। হাগ্ৰামা মহিলাৰে অভিযোগ কৰিছে যে আগন্তুক ইলেকশ্যনত UPPL ৰাজনৈতিক দলে 0 হ'ব বুলি কৈছে, কি ক'ব? তেখেতসকলৰ এইটো এটা তেখেতসকলৰ যিহেতুকে তেওঁলোকে আমাৰ UPPL বিৰোধী দল, তেখেতসকলে 0 তেখেতসকলৰ পৰা আপোনালোকে দেখিয়ে আছে যে গোটেই দিনত 100-200 বিশেষ তেওঁলোকৰ বাঘা নেতা ইতিমধ্যে UPPLত জইন কৰা দেখিছোঁ। আমাৰ ভাৱ হয় যে দলটো জীয়াই থাকিবনে, গতিকে সেইটো আমাৰ ভাৱ। আৰু তেখেতসকলে তেওঁলোকৰ চকুৰে কৈছে যে 0 হ'ব। কাৰণ এটা ঘটনা, যেতিয়া নেকি এটা অঞ্চলত তেখেতসকলৰ সোমাব মানে জাগা নহ'ব, তেতিয়াতো তেনেকুৱা অভিযোগ দিয়াটো। মাটিৰ পাট্টাৰ বিষয়ে কি ক'ব? হাগ্ৰামা মহিলাৰীয়ে মাটিৰ পাট্টা দিয়া নাই বুলি কৈছে, সঁচাকৈ প্ৰমোদ বড়ো চৰকাৰ মাটিৰ পাট্টা দিছেনে? মই জনামতে মোৰ অঞ্চলবিলাকতে মই নিজে মোৰ জৰিয়তে আবেদন কৰা হৈছিলে আৰু আবেদন কৰা কিছুমানে ইতিমধ্যে কাগজ পত্ৰ ইতিমধ্যে পত্ৰন পাইছে আৰু কিছুমানে প্ৰচেছত আছে। যিটো বস্তু যিহেতু নেকি আমাৰ অসম চৰকাৰে বসুন্ধৰা নামেৰে আৰু আমাৰ BTCত বসুমতী নামেৰে আবেদন কৰিছে, যিসকলে আবেদন কৰিছে তেখেতসকলে পাইছে, আৰু যিসকলে আবেদন কৰা নাই ঘৰত বহি আছে তেখেতসকলকতো আৰু ঘৰত গৈ চৰকাৰে মাটি মিয়াৰী পত্ৰ নিদিয়ে। গতিকে মই ভাবোঁ যে প্ৰচেছ চলি আছে আৰু আমি যিসকলৰ পৰা আবেদন দিয়া বুলি শুনিছোঁ দেখিছোঁ, তেখেতসকলৰ কিছুমানৰ তেওঁলোকে ম্যাদী পত্ৰ পাইছে আৰু কিছুমানে তেওঁলোকৰ প্ৰচেছত আছে। মই জনামতে আপোনালোকৰ সমষ্টিত কি উন্নয়ন কৰিলে বৰ্তমানলৈকে? উন্নয়নৰ ক্ষেত্ৰতে ৰাস্তা ঘাটৰ বিশেষকৈ আপোনাৰ যোৱা 17 বছৰত যি পৰিত্যক্ত অঞ্চল তাৰে সকলোখিনি 3 বছৰ বা 2 বছৰ কৰি অঁতোৱাটো সম্ভৱ নহয়, যদিও বিভিন্ন অঞ্চলত একেবাৰে BPFৰ সময়ত আপোনাৰ পূব অঞ্চলটো বিশেষকৈ একেবাৰে পৰিত্যক্ত হৈ আছিল আৰু সেইবিলাক অঞ্চলত গৰীয়া পথাৰ, পাঁচ আলি, আপোনাৰ বিশেষকৈ মুছলিম অধ্যুষিত অঞ্চল বা আপোনাৰ অসমীয়া অধ্যুষিত অঞ্চলবিলাকত সেই সময়ত একেবাৰে পিছ পৰি আছিল। এতিয়া দেখিছোঁ সেই অঞ্চলবিলাকত কাম কৰা আৰম্ভ কৰিছে আৰু বহু অঞ্চলত কাম কৰা দেখিছোঁ। আৰু যি সময়ত মই আপোনাৰ ইলেকশ্যনত মানে কেম্পিঙৰ কাৰণে গৈছিলোঁ, যি সময়ত আমি চাইকেল বা আমি স্কুটিখন নিব পৰা নাছিলোঁ, এজেগাত থৈ 2 কিলোমিটাৰ খোজকাঢ়ি আমি মিটিং কৰিছিলোঁ, সেইবিলাক অঞ্চলত এতিয়া 2-এটা জেগাত বহুত কৰিব বাকী আছে, কিন্তু আৰু বহুকেইটা জেগা ইতিমধ্যে কৰা মই দেখিবলৈ পাইছোঁ। পৰিৱেশটো লৈ আগৰ 17 বছৰৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশটো কি অনুভৱ কৰে আপুনি? যে যোৱা 17 বছৰৰ যদি আমি বিশ্লেষণ কৰিব যাওঁ, তেতিয়াতো এই অঞ্চলবিলাকত আচলতে মানুহৰ যিটো নেকি আপোনাৰ উন্নয়নৰ ধাৰা, এই উন্নয়নৰ ধাৰাটো স্থবিৰ হৈ গৈছিল। মানুহবিলাক
কিছুমানে স্থান এৰাৰ পৰিকল্পনা কৰিছিল আৰু এটা সময়ত এই অঞ্চলৰ পৰা গৈ কিছুমানে গুৱাহাটীত মাটি কিনিলে, যিসকল টকা পইচা আছে, কিছুমানে তেজপুৰত কিনিলে, অৰ্থাৎ মানে BTCৰ বাহিৰত। কিন্তু এইটো মানে যিটো নেকি অনাবড়ো বড়ো যদি এটা ফেকশ্যন আহিলে, যিবিলাক আচলতে বড়ো দক্ষিণ অঞ্চল তাত অবড়োবিলাক সুৰক্ষিত অনুভৱ কৰা নাছিল আৰু যিবিলাক অবড়ো অধ্যুষিত অঞ্চলত তাকৰীয়া সংখ্যক বড়ো মানুহ আছিলে, সেই অঞ্চলবিলাকে বড়োবিলাকে মানে সুৰক্ষিত মানে অনুভৱ কৰা নাছিল। সেইকাৰণে সেই তাকৰীয়া সংখ্যক মানুহবিলাকে নিৰ্দিষ্ট এটা জেগাত যিটো য'ত সুৰক্ষা পাব তেনেকুৱা এটা স্থান বিচাৰি গৈছিল। কিন্তু এতিয়া মই দেখিছোঁ যে মই নিজে মোৰ কয় যে BTADত এতিয়া আমি মাটি পামনে? তেতিয়া কৈছোঁ যে BTADত মাটি পাবৰ কাৰণে এটা নিয়ম আছে, যে মানুহে এইটো এটা ভুল এটা আছে মানুহৰ, যে মাটি মতপত্ৰ পাব লাগিলে 2003 চনৰ আগত ইয়াতে বসবাস কৰা মানুহসকলে ইয়াত আপোনাৰ ভূমি অধিকাৰ পাব, তাৰ মানুহখিনি পিছৰখিনি নাপায়। গতিকে সেইটোৰ কাৰণে মানে মানুহবিলাকে মানে বেলেগ বেলেগ কথাবিলাক উলিয়াই আছে, কিন্তু আমিতো কোনো অসুবিধা পোৱা নাই। আগন্তুক ইলেকশ্যনৰ কাৰণে কেনেকুৱা প্ৰস্তুত আছে UPPL? যথেষ্ট আগবাঢ়ি আছে আৰু ইলেকশ্যনত আমি ৰৌতা সমষ্টিত আপোনাৰ UPPL দলৰ পৰা যাকেই প্ৰাৰ্থিত্ব নিদিয়ক কিয় আমি জিকাই লৈ যোৱাৰ কাৰণে আমি পূৰ্ণ প্ৰস্তুতি চলাইছোঁ আৰু জিকাই লৈ যোৱাৰ যি আমাৰ ৰণকৌশল, সেই ৰণকৌশলত আমি তুংগত আছোঁ। বিজেপিক ভয় খাইছে নেকি আপোনালোকে? নাই, বিজেপিক ভয় খাব লগা একো নাই, কাৰণ বিজেপি হৈছে ৰাষ্ট্ৰীয় দল। ৰাষ্ট্ৰীয় দলবিলাকৰ এটা কথা আছে যে আমাৰ যিবিলাক ক্ষুদ্ৰ আপোনাৰ জাতিসত্তা আছে, ক্ষুদ্ৰ যি ৰাজনৈতিক দল আছে, তেখেতসকলক ব্যৱহাৰ কৰি তেখেতসকলে ৰাজপাট দখল কৰা তেওঁলোকৰ নীতি, সেই নীতি তেওঁলোকে কৰিব, সেইটো তেওঁলোকৰ নীতি তেওঁলোকে কৰিব। আৰু আমি তেখেতসকলৰ লগত থাকি আমি ৰাষ্ট্ৰীয় সুবিধাবিলাক, ৰাজ্যিক সুবিধাবিলাক তেখেতৰ লগত লগ লাগি থাকি আমি কেনেকৈ আদায় কৰিব পাৰোঁ, আমি সেই ৰণকৌশলে আগবাঢ়ি আছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী কৈছে বিজেপি অকলে খেলিব, কি কৰিব? মুখ্যমন্ত্ৰীয়ে যদি কৈছে যে অকলে খেলিম, তেতিয়া তেওঁলোকে হাৰিব, সেইটো নিশ্চিত। কি ক'ব আগন্তুক দিনৰ কি ক'ব আপুনি? মিলিজুলি খেলিব লাগে, মিলিজুলি খেলিলে আমাৰ তেওঁলোকৰো ভাল, আমাৰো ভাল। थारैनो बे समाव फैबाय थानाय जा राजखान्थिनि बारहावा बेखौ लानानै 40 नं रौता बियाबनि माखासे दैदेनगिरि बिथांमोना फोरमायदों फैबाय थानाय समाव माबोरैहाय साखाफारा लोगोसे आथिखालाव जाबायदि प्रमोद बर'नि 5 बोसोरनि सरकाराव मा मावदों मा मावफुङाखै बिथाङा फोरमायदों आरो थांनाय 17 बोसोराव थासारि जेरावहा गोजोन आरो खौसेथिनि बाथ्रा आरो अशान्ति आरो शान्तिनि बाथ्राया गोबां बेयाव फैबाय थायो बेखौ लानानै बिथाङा फोरमायबाय। आं बड'लेण्ड बुब्लिनिफ्राय गाहाय सामलायगिरि राजीब बसुमतारी। मोनसे गोजोनथाव खौरां, क'क्राझार सहरनि JD र'डजों नांजाबनाय सुदेमपुरी गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ BM हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबुफोर दं। जेरै नोंथाङा आइ आफा मेड लाइफ BM हस्पिटालाव गासै समावनो इमारजेन्सि डक्टर्सफोरखौ एभेलेबल मोननो हागोन आरो बेयाव मेडिकेल लेबरेटरी, फार्मासी, पेडियाट्रिक्स, मेडिसिन, गायनोकलजी, रेडियोलजिस्ट, सार्जारी, डेन्टल, कार्डियोलजी, गैस्ट्रोनोलजी, यूरोलजी, डेन्टल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफी, OT, थामहिनबा ऑपरेटिंग थिएटर, ICU आरो NICU, PICU फोरनि डक्टरफोरा एभेलेबल दं। लोगोसे नर्मेल डेलिभारी, C सेक्शंस, गल ब्लाडर स्टोन, किडनी स्टोन, एपेन्डिक्स आरो हार्नियाफोर बेराम जानायफोरखौ ऑपरेशन खालामनायनिबो सुबिदा दं। आइ आफा मेड लाइफ BM हस्पिटालाव सप्ताफ्रोमबो फार्मासीजों लोगोसे लेबरेटरी आरो सप्ताफ्रोमबो इमारजेन्सि सार्भिसजों लोगोसे 24 घन्टा जेब्लायबो खुलायै थागोन आरो बेयाव लांलाय लाबोलाय खालामनो थाखाय एम्बुलेन्सनि सार्भिसबो थागोन। बेनिखायनो ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै दंब्ला क'क्राझार सहरनि आइ आफा मेड लाइफ BM हस्पिटालाव फाहामथाय लाफैनो हागोन। लोगोसे नोंथाङा 9101655430 एबा 8822688026 बे जानबुं नम्बरनि गेजेरजों थोंजों कल खालामना आबुङै खौरां लाहरनो हागोन।